তেনেকৈ ভাবি আছিলোঁ যে জুবিনে যিহেতু নিজে বিচাৰিছিল যে ব্ৰহ্মপুত্ৰ বিলীন হৈ যাব বিচাৰিছিল আগতে নিজে মঞ্চটো বহুতবাৰ কৈছে গতিকে আমি চিতাভস্ম যেনেকৈ ব্ৰহ্মপুত্ৰত বিসৰ্জন দিছিলোঁ অস্থিও তেনেকৈ ৰখা হৈছিল আজি অশোকাষ্টমী দিনটোৰ কাৰণে আৰু অশ্বক্লান্তত আহিয়ে আজি আমি এইখিনি কামখিনি সম্পূৰ্ণ কৰিলোঁ আমি কায়িকভাৱে অৱশ্যে সেইখিনি আছে আৰু তাতে মই সদায় দেখোঁ এতিয়া লগত বেলেগ কথা পাতিছিলোঁ আৰু আজি আৰু কায়িক অৱশেষখন একেবাৰে বিসৰ্জন দিয়া হৈ গ'ল এতিয়া তেওঁ প্ৰতিটো আৰু তেওঁ তেনেকৈ বিচাৰিছে তাই এনেদৰে চিৰপ্ৰবাহ কোৱা হয় যে ইয়াৰ পিছত